মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল লাহৰিঘাটৰ এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় নৱজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিগত বৰ্ষৰ দৰে এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। বৃক্ষৰোপণেৰে আৰম্ভ হোৱা প্ৰথম দিনাৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত কনিষ্ঠ মহাবিদ্যালয়খনৰ পুৰণি ছাত্ৰ ছাত্ৰীসকলে নৱাগত ছাত্ৰ ছাত্ৰীক ধূপ কাঠি জ্বলাই ফুল ছটিয়াই মহাবিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰেদি আদৰি আনে। দ্বিতীয় দিনা মুকলি সভাত আমন্ত্ৰিত অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে। আবেলিৰ ভাগত আমন্ত্ৰিত শিল্পীৰ দলে মঞ্চত গীত পৰিৱেশন কৰে।